নমস্কাৰ এটা বহুতে বেছি ভাল খবৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাৰণ তোমালোকৰ যি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল তাৰ সন্দৰ্ভত বৰ্তমান সময়ত আহি পৰিছে এটা বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ যে তোমালোকৰ যি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল সেয়া কেতিয়াকৈ দিয়া সম্ভাৱনা আছে গতিকে তোমালোকক মই স্পষ্টভাৱে জনাব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষাৰ যি ফলাফল সেয়া বিহুৰ পূৰ্বে আৰু বিহু হয়তো পাছতো দিব পাৰে বুলি বৰ্তমান সময়ত অফিচিয়েলভাৱে তথ্য আহিছে লগতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যি ৰিজাল্ট সেয়া মে মাহৰ প্ৰথম সপ্তাহত দিব বুলি জনাইছে আৰু এই সন্দৰ্ভত কি কৈছিলে তোমালোকক মই এটা ভিডিঅ' ক্লিপত দেখাব বিচাৰিছোঁ আৰু ইয়াৰ সন্দৰ্ভত তোমালোকে কি ভাবা নিশ্চয় তলৰ কমেণ্ট বক্সত মতামত জনাবৰ কাৰণে নাপাহৰিবা আৰু যদি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ওপৰত কিবা প্ৰশ্ন আছে কিবা যদি জানিব বিচাৰা তেনেহ'লে কমেণ্ট বক্সত তোমালোকে সুধিব পাৰা তাৰ উত্তৰ নেক্সট ভিডিঅ' মাধ্যমেৰে তোমালোকে জানিবৰ কাৰণে পাবা আমি জানিব বিচাৰিছিলোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া ওলাব তো জৈন ডাঙৰীয়াই কৈছে যে মেট্ৰিকৰ ফলাফল বিহু আশে পাশে বিহু পিছতো হ'ব পাৰে অতি সোনকালে ওলাব বুলি কৈছে প্ৰস্তুতিত মানে তুংগত আছে আৰু তেওঁলোকে যিমান সোনকালে পাৰে ওলাবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি বা তেওঁলোকৰ যিখিনি প্ৰচেছ আছে প্ৰক্ৰিয়া আছে সেইখিনি তেওঁলোকে কৰি আছে আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফল মে মাহলৈকে হৈ যাব বুলি তেওঁলোকে আশা কৰিছে